কিছিয়া একো নাই ৰবা কেন মন মাৰি বহি আছ ৰাতি টেবুলত তাৰে 2 পেকেট চিগাৰেট থৈ দিছিলো এতিয়া বুৱা উঠি পেলাই চাংছি 8 পেকেট চিগাৰেটো নাই চিগাৰেট 2 পেকেট তাৰপৰা হ'ল কি নিংনিও তানি নিবা পাৰে নিংনিও চিপছৰ পেকেট গিটা আৰি পেলাই মোৰ চিগাৰেট 2 পেকেটে নিবা পালাক জানুমা শিখৰৰ নিচে চবৰে বেছি হৈছে চিগাৰেট 2 পেকেটটো নিছি জৰ্দা 2 পেকেটো নাই হাও জৰ্দা নকে শিখৰ কিনকে খাব নিনি তই পঢ়িছা না লাক্সাল মাৰি আছা সঁচা কথা কলি লাষ্টে না জানুমা দোকানৰ পৰা আনি না দোকানতো নাই চিগাৰ কালি সুমি আৰু মই শান্তি মতে মোবাইল চাব নিদিলো এতিয়া কেনা পাইছো ভালে পাইছো এনে মাথা চাথা গৰম হৈ আছে আৰু গৰম নকৰিবা দা পঢ়া আগে ৰবা দে ইটালি ঠাণ্ডা ঠাণ্ডা গুড় গুড় লবণ নে তেল তেল বটল আৰু কি কৰিবা আনছ তোমাৰ মাথাত দিবা তোমাৰ বোলে মাথা গৰম হৈছে হা হাত মুছা আৰু পঢ়া আৰু মাথাটো অলপ ঠাণ্ডা বসছি দা মাথা ঠাণ্ডা পৰা নাই মোৰ কে পঢ়িব লাগছিল চিগাৰ নহক লাগি মোৰ মাথা ঠাণ্ডা নপৰে আজি আৰু যা চিগাৰ দে সব ঐ দোকানত চিগাৰে নাই ৰ তোমাৰ তাৰে দে অলপ ৰাতিপুৱা উঠাৰ পৰা মই নিজে খাব পৰা নাই মাথা চাথা গৰম হৈ আছে আরে বোন মামা মিঠা সুপারি রাখলে মোর কাছে এনার্জি নয় যায় টাকা নিয়ে বাসি খাওয়া ঢুকি কে রাখবো বুয়াও লাগে দোকান দিছি শিখর দা শিখর মানে দোকান বানাই শিখর মোর ভাগ্য ভাল দোকানত মিঠা সুপারি আছে কি হবো তে মামাক তুমি এক প্লেট চিগারের ব্যবস্থা কৰি দিয়া মই কিবা এটা ব্যবস্থা করবো অনুজদা যাওঁতে কাম আছে দেৰি হ'ব তে যাওঁতে চিগাৰেট টিগাৰেট আৰু নহ'ল আৰু দিয়া এই তই পঢ়ি আছা না ফাল তুমি কৰি আছা তই সব তোমার কারণে আদুন চিগাৰেট অলপ দিছোন নাই অলপ মানে আছে গা ধুই উঠি মৰে খাবার নাই তার মা শিখর খাবা নাকি পঢ়াৰ মতলব নাই না তাৰ মানে তোমার শিখর খাবার মতলব নাই না তার মানে চিগাৰেট পালা ওই পাল্টু বাদ্দা খাবার না হতা খাওয়া আগে খাম খাম কিয় নাখাম দে খরাগতে একটা কন্ডিশন আছে কণ্ডিশ্যন আৰু কি কণ্ডিশ্যন আজি তুমি এদিন মোক খান্তি মানে মোবাইল চাবা দিবা লাগে দা হ'ব দা দিম দা দা হ'ব দা মোক কৰি নহয় তোমাক বিশ্বাস কৰিবা নোৱাৰি আরে ধৰি ক দা সুদা কোনো দিছো দা এতিয়া কি হল আৰু শব্দ উঠে তাৰ কি শব্দ উঠব চিগাৰেটৰ শব্দ উঠে তোমার পেটে দুটা শুন ডাকলি চাও আৰু তোলা গৰম নকৰোঁ দে পঢ়া ঐ তই পঢ়িছা না মোবাইল টিপি আছা খানা মোবাইল পিটিব পাৰিছো অলপমান ধৈৰ্য ধৰা তোৰ মোবাইল গুড়া কৰি আছো ৰ মই দাদা দেখো শিখৰৰ কাৰণে হাহাকাৰ কৰি আছিল এতিয়া দুৱাৰ আকৌ হাৰি শব্দ নাই হে ই শিখৰ ক'ত পালা মোৰ পেকেট আছে না নাই চাবা লাগিল ৰ হাও মোৰ শিখৰ পেকেট কি হলে পৰাই দাদা মোৰ শিখৰ পেকেট খাইছা নেকি তই তোৰ লগত বোলে চিগাৰ নাই বোলে তো চিগাৰ মই নাই তেতিয়াহ'লে গাড়ীত তলৰ পৰা শিখৰ পেকেট কি হ'ল অলপ আগত লাগি তাতে আহিছিল গাড়ীত তলৰ পৰা চিগাৰ কি হ'ল মই কি জানো হিন্দি তারে নিশি হবা লাগে তই আৰু শিখৰ ক'ত পালি তোৰা পাই দিছে মামাক শিখৰ ক'ত পাই নিছে তই তোমার গাল তো বান যাবলৈ নকলে শিখৰ আনি দিব মামা শিখর খাবার না পায় মামার কাছে আমার যে কমি জোগাড় নেই শিখর পাই তো আনিছো মই যে শিখৰ খাব নাপায় মোৰ এনাৰ্জি নহয় মই এতিয়া কি খাওঁ
তৎক্ষণাত মোক শিখৰ দি নহবা তলে নাজি নহ কৰিম মই অ' বাপৰে নহবা পিঠা চুকাটি পাৰি যা আজিকে তই কালি যে মামা টেবুলৰ পৰা শিখৰ দুপেকেট লৈ গৈছে ৰাতি টেবুলৰ পৰা মই গম নাপাবো ইয়াক নেকি আৰু নিমিত থৈছা মোক মিঠাই চুপাৰি দিবি না মোক মিঠাই চুপাৰি দিবি না অ' ডাঙৰ মামা অ' মাই তোমাৰ টেবুলৰ পৰা শিখৰ দুপেকেট চুৰ কৰিছি আৰু নিমিত থৈছি কথা হৈছে সঁচাই কি ধন টকা শিখৰ চুৰ কৰা বুলি কৈছা হা টকা চুৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ